সকলকৈ এই ঘাটিকুছি খবৰকুছি দুৰ্গা পূজা মন্দিৰত এই তাত কোনো সন্দেহ কৰিবলগীয়া একো নাই। ক'লে যে মা তইতো ভোট দি আছ, তোক দিছে কি? কংগ্ৰেছক সুধিলো, ভাই তহঁতি দিছ কি, তহঁতকতো ভোট দি আছো। বোলে নহয়, আমি মহিলা আত্মসহায়ক গোটত 5,000 টকা দিছো নহয়। 10 গৰাকী মহিলাৰ মাজত 5,000 ভাগ কৰিলে হাতত কিমান পৰে? 500। তো আমাৰ ইয়াত কনকলতা, মূলাগাঁও আৰু হেমা মালিনী 500 টকাত চব হৈ গ'ল। বিজেপিয়ে কনকলতাও বনাব খোজা নাই, মূলাগাঁও বনাব খোজা নাই, হেমা মালিনীও বনাব বুজাব বিষয়ে মই আজিয়ে আপোনালোকক জনাই থৈ যাব বিচাৰিছো। বিজেপিৰ চৰকাৰ আহিল, অসমত 6খনকৈ মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ব মানে বিনাশ আৰু ব মানে বিশ্বাসঘাতক। আজি গণপৰিষদ দল বিশ্বাসঘাতকৰ দল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আজি তেওঁলোকে দুৰ্বল কৰিব চেষ্টা কৰিছে। তেওঁলোকৰ কোনো কেণ্ডিডেট নাই। বিজেপিৰ পৰা ৰাতি ৰাতি মানুহ লৈ গৈ পেলাই ইয়াতে জিলা পৰিষদ উঠাই দিছে। কোনো তেওঁলোকৰ প্ৰাৰ্থী নাই। খালি বিজেপিক দুৰ্বল কৰিব লাগে। কংগ্ৰেছৰ লগত তলে তলে হাত মিলাই আছে। তেওঁলোকে কয় কংগ্ৰেছ আৰু এজিপি বোলে ভাই ভাই। বোলো তহঁতি ভাই ভাই হলি যদি তহঁতৰ বাপেক কেতিয়াও এজন হ'ব নোৱাৰে। আন্দোলনৰ সময়ত কংগ্ৰেছে কি, আজি ইয়াৰ পৰা যদি মই মানুহক নলবাৰীত লৈ যাব খোজো, মানুহে ক'ব ৰকচোন বাবা মই কেনেকে যাম? ইয়াতে মোৰ নামঘৰটো আছে, ইয়াতে মোৰ দেউতাই পাতি দিয়া ভেটিটো আছে, ইয়াতে মোৰ খেতি পথাৰখন আছে, ওচৰৰ গাঁওখনত মই ছোৱালীক বিয়া দিছো, মই যাম নেকি? ল'ৰা ছোৱালী আমেৰিকাত কাম কৰে, দেউতাক মাকক লৈ গ'লে 1 মাহৰ পিছত ঘূৰি আহে, নাথাকো তোৰ জেগা। কৈছে বোলে 1.5 কোটি মানুহ আমি ইয়াত লৈ আহিম। ইমান 1.5 কোটি মানুহ আনিব, তাক কিমান লাগে? ভাৰতত ইমান তাক জন্ম হৈছে নেকি লৈ আহিবৰ কাৰণে? আজি এজিপিৰ মানুহবিলাকে এনেকে গছত গৰু উঠা কথা কৈ পেলাই মানুহক বিপথে পৰিচালিত কৰিব খোজে। তেওঁলোকৰ উদ্দেশ্য বিল তিল নহয়। তেওঁলোকৰ উদ্দেশ্য জাতিটোক দুৰ্বল কৰা, জাতিটোক বিভক্ত কৰা, যাতে তেওঁলোকে আন এচাম লোকক অসমৰ বৰঘৰলৈ মাতি লৈ আহিব পাৰে। আজিকালি এজিপিৰ প্ৰচেছনত দেখিব, গুৱাহাটীত প্ৰচেছন ওলাই অসমীয়া মানুহ কম থাকে, 9 অসমীয়া মানুহ তাত বেছি থাকে। 9 অসমীয়া মানুহবোৰ কোন আপোনালোকে বুজিয়েই পায়। নাহে নেকি? বোলে নহয় নহয়, 9 অসমীয়া মানুহবিলাক ভাল, এওঁলোকে লোকেল মুৰ্গী খুৱায়। অসমীয়া ল'ৰাবিলাকে ব্ৰইলাৰ মুৰ্গীৰ কাম কৰে, এওঁলোকৰ ঘৰত গ'লে ব্ৰইলাৰ খাব পাওঁ, আৰু 9 অসমীয়াৰ ঘৰত গ'লে লোকেল মুৰ্গী খাব পাওঁ। এওঁলোকে এতিয়া লোকেল মুৰ্গীৰ প্ৰেমত পৰিছে, 9ৰ প্ৰেমত পৰিছে, আৰু সেইকাৰণে জাতিটোক দুৰ্বল কৰিবলৈ তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। ৰাইজ, আমি বিকাশৰ লগত থাকিম, আমি সুৰক্ষাৰ লগত থাকিম। বিকাশ, সুৰক্ষা আৰু শান্তিৰ আমি এক ত্ৰিবেণী সংগম অসমত আমি নিৰ্মাণ কৰিম। আজিৰ সভালৈ অহা মোৰ বয়োজ্যেষ্ঠ পিতৃ মাতৃসকল, এগৰাকী শিক্ষয়িত্ৰী যেনেকে মঙলদৈত হৈছিল কংগ্ৰেছৰ দিনত, বিজেপিৰ দিনতো অৰ্ণমাই বৰাৰ সতীত্ব হৰণ কৰা হ'ল। সেই মহিলাগৰাকীক নিৰ্মমভাৱে হত্যা কৰা হ'ল। ভিং, ৰূপহীত প্ৰায় 23টা এনেকুৱা ঘটনা ঘটিল। ভাৰতীয় জনতা পাৰ্টীয়ে সেইসকলক আমি গ্ৰেপ্তাৰ কৰিলো, আৰু আদালতত গৈ আমি ক'লো যে এওঁলোকক জেল নিদিব। জেল যদি দিয়ে, ওলাই আহি তেওঁলোকে আকৌ আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত আঙুলি উঠাব। এওঁক ফাঁচীৰ আদেশ দিয়ক। আজি আমি আদালতত কৈছিলো, আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে আদালতে সেই অৰ্ণমাই বৰাৰ হত্যাকাৰীক আজি মৃত্যুদণ্ডৰ আদেশ দিলে। ভিঙতো মৃত্যুদণ্ডৰ আদেশ হ'ল, ৰূপহীতো মৃত্যুদণ্ডৰ আদেশ হ'ল। লাহে লাহে গড় হত্যাৰ বাতৰি যেনেকে নোহোৱা হৈছে, আজি অসমীয়া জীয়ৰী বোৱাৰীক নিৰাপত্তাহীন অৱস্থাত এচাম ব্যক্তিয়ে যি ভোগৰ সামগ্ৰী কৰি ল'ব খুজিছিল, তেনেকুৱা প্ৰৱণতা আজি প্ৰায় শেষ হৈছে।
আজি আমি এই ধৰণৰ ৰাজনীতি কৰিছো, আমি সুৰক্ষাৰ ৰাজনীতি কৰিছো, শূন্য সহনশীলতাৰ নীতি আমি গ্ৰহণ কৰিছো, আৰু সেইবাবে আজি আমি জাতিটোক এক সুৰক্ষিত অৱস্থালৈকে লৈ যাব পাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, তাৰ লগে লগে আমি বিকাশৰ ৰাজনীতি কৰিছো। হয়, কেতিয়াবা আমাক ধুতি লুঙিও লাগে, কেতিয়াবা আমাক সূতা লেটাও লাগে, কিন্তু ধুতি লুঙিৰ যি ৰাজনীতি, সেই ৰাজনীতিৰ এটা সীমাবদ্ধতা আছে। মই ধুতি লুঙি পিন্ধিলো, মনটো ভাল লাগিল, ঘৰত গৈ দেখিলো ল'ৰাটো কলেজত যাব পৰা নাই, দেউতা হস্পিটালত পৰি আছে, মই ঔষধ কিনি দিব পৰা নাই। সেই হাঁহিটো কিমান দেৰি থাকিব? ধুতি লুঙিখন লগে লগে বেয়া লগা হ'ব, ভাবিব মই এইখন কিয় আনিব গৈছিলো। নলবাৰীৰ ৰাইজে অত্যন্ত মৰম আৰু চেনেহৰে সৈতে নলবাৰীৰ পৰা অশোক শৰ্মা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। ৰাইজৰ মৰম আৰু আশীৰ্বাদেৰে দিছপুৰত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য আছিল যে অসমৰ বিকাশক এক নতুন পৰ্যায়লৈকে লৈ যোৱা, ৰাজ্যখনৰ বুকুলৈ বিকাশৰ এক নতুন গংগা নমাই অনা, আৰু তাৰ লগে লগে জাতি মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিক সুৰক্ষিত কৰা। এই দুইটা উদ্দেশ্য আগত ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে দিছপুৰৰ পৰা অসমৰ দায়িত্ব গ্ৰহণ কৰিছিল। আমি আমাৰ যাত্ৰা পথত আমি কেইবাটাও মাইলৰ স্তম্ভ ইতিমধ্যে চুবলৈ আমি সক্ষম হৈছো। আজি অসমৰ ৰাইজক 2 বছৰ পিছত গৌৰৱেৰে সৈতে থিয় হৈ আমি ক'ব খোজো যে আজি আমি কাজিৰঙাৰ পৰা গড় হত্যা, যি সদায় নিতৌ বাতৰি কাকতত প্ৰকাশ হৈছিলে যে আজি এটা গড় মৰিলে, কালি এটা গড় মৰিলে, আজি আমি গড় হত্যাক প্ৰায় বন্ধ কৰিবলৈ সক্ষম হৈছো। আমাৰ মনত আছে মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বৰদোৱা সত্ৰখন অবৈধ বাংলাদেশীয়ে প্ৰায় 300 বিঘা মাটি দখল কৰি থৈছিল। আজি সেই অবৈধ বাংলাদেশীসকলক আজি আমি উচ্ছেদ কৰিবলৈ আমি সক্ষম হৈছো। যে আজি অসমীয়া মানুহে আজি অসমৰ বুকুত সগৌৰৱে বাস কৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনত তেনেকুৱা এক পৰিৱেশ নাছিল। চিকনিজান বাগিচাৰ সন্মুখত কিছুমান লম্পটে ছোৱালীজনীৰ সতীত্ব হৰণ কৰিছিল। কংগ্ৰেছ চৰকাৰ আছিল, লম্পটজনক গ্ৰেপ্তাৰ কৰাও হৈছিল, কিন্তু 3 বছৰ জেল হোৱাৰ পিছত মানুহজন আকৌ জেলৰ পৰা ওলাই আহিল। কাৰণ কংগ্ৰেছে এটা পৰ্যায়ৰ আগত যাবলৈ ভয় কৰে, কিজানি ভোট বেংকত আঘাত পৰে, কিজানি বৰদোৱা সত্ৰৰ পৰা উচ্ছেদ কৰিলে আমাক কিছুমান মানুহে বেয়া পায়, কিজানি পাটবাউসী সত্ৰৰ পৰা উচ্ছেদ কৰিলে কিজানি আমাক কিছুমান মানুহে বেয়া পায়। আমি কলো যেতিয়া অসমীয়া মানুহৰ স্বাৰ্থৰ কথা আহিব, নলবাৰীৰ ৰাইজে অত্যন্ত মৰম আৰু চেনেহৰে সৈতে নলবাৰীৰ পৰা অশোক শৰ্মা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল। ৰাইজৰ মৰম আৰু আশীৰ্বাদেৰে দিছপুৰত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল। ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য আছিল যে অসমৰ বিকাশক এক নতুন পৰ্যায়লৈকে লৈ যোৱা, ৰাজ্যখনৰ বুকুলৈ বিকাশৰ এক নতুন গংগা নমাই অনা, আৰু তাৰ লগে লগে জাতি মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিক সুৰক্ষিত কৰা। এই দুইটা উদ্দেশ্য আগত ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে দিছপুৰৰ পৰা অসমৰ দায়িত্ব গ্ৰহণ কৰিছিল। আমি আমাৰ যাত্ৰা পথত আমি কেইবাটাও মাইলৰ স্তম্ভ ইতিমধ্যে চুবলৈ আমি সক্ষম হৈছো।
আজি অসমৰ ৰাইজক 2টা বছৰ পিছত গৌৰৱেৰে সৈতে থিয় হৈ আমি ক'ব খোজো যে আজি আমি কাজিৰঙাৰ পৰা গড় হত্যা যি সদায় নিতৌ বাতৰি কাকতত প্ৰকাশ হৈছিলে যে আজি এটা গড় মৰিলে, কালি এটা গড় মৰিলে, আজি আমি গড় হত্যা প্ৰায় বন্ধ কৰিবলৈ সক্ষম হৈছো। আমাৰ মনত আছে মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বৰদোৱা সত্ৰখন অবৈধ বাংলাদেশীয়ে প্ৰায় 300 বিঘা মাটি দখল কৰি থৈছিল। আজি সেই অবৈধ বাংলাদেশীসকলক আজি আমি উচ্ছেদ কৰিবলৈ আমি সক্ষম হৈছো। যে আজি অসমীয়া মানুহে আজি অসমৰ বুকুত সগৌৰৱে বাস কৰিছে। কংগ্ৰেছ চৰকাৰৰ দিনত তেনেকুৱা এক পৰিৱেশ নাছিল। চিকনিজান বাগিচাৰ সন্মুখত কিছুমান লম্পটে ছোৱালীজনীৰ সতীত্ব হৰণ কৰিছিল। কংগ্ৰেছ চৰকাৰ আছিল, লম্পটজনক গ্ৰেপ্তাৰ কৰাও হৈছিল, কিন্তু 3 বছৰ জেল হোৱাৰ পিছত মানুহজন আকৌ জেলৰ পৰা ওলাই আহিল। কাৰণ কংগ্ৰেছে এটা পৰ্যায়ৰ আগত যাবলৈ ভয় কৰে। কিজানি ভোট বেংকত আঘাত পৰে, কিজানি বৰদোৱা সত্ৰৰ পৰা উচ্ছেদ কৰিলে আমাক কিছুমান মানুহে বেয়া পায়, কিজানি পাটবাউসী সত্ৰৰ পৰা উচ্ছেদ কৰিলে কিজানি আমাক কিছুমান মানুহে বেয়া পায়। আমি কলো যেতিয়া অসমীয়া মানুহ